মানে কৃষ্ণ প্ৰভু সেৱা কৰি দিছোঁ প্ৰথম এয়া চক নাই দেখিয়ে বেয়া লাগিব ৰাতি মানে এইবিলাক 1-2 বজাৰ কাহিনী দেখিছে নে এয়া চক আৰু গাইছ এইফালে ঘৰৰ মানে বান্দা উৰিলে আৰু চক কেনে ঘৰৰ ওপৰত পৰিলে সেই গাইছ আৰু আজি বহুত দুখৰ কথা এটা মানে আৰু কি আজি জন্মাষ্টমী দিন আৰু ভিডিঅ'টো কেতিয়া চাইছে নাজানো বাৰু জন্মাষ্টমী মানে আগদিনা ৰাতি আৰু যিহেতু বহুত ডাঙৰ বতাহ ধুমুহা মাৰিলে আমাৰ গাঁৱৰ ফালে পৰিছে প্ৰেছাৰ আৰু ক'ত পৰিছে নাজানো বাৰু যিহেতু ৰাতি গোটেই বিছনা তিতি মেলি আমিও তিতিলোঁ বহুতখিনি আৰু কি হ'ল দেখাই আছোঁ বাৰু ৰ'ব আমাৰ গাঁৱতো বহুতখিনি কাৰ ঘৰ ভাঙিছে দেখাম বাৰু প্ৰথমতে মন কৰি যে আমাৰ ঘৰত দেখিছেনে এই পাছফালে থকা বাঁহজোপা মানে গোটেই টিঙত পৰি গ'ল আৰু মানে টিংখন ৰেজিং ভাঙিছে বাৰু এইবিলাক দেখিছেনে সেইফালে চোৱা কিমান ডাঙৰ গছ পৰিছে এইযোৰ গছযোৰ দেখিছেনে একদম ডাঙৰ গছ পৰিছে আৰু এইফালে যদি দেখিছেনে এয়া ডাল এইফালে যদি ঘৰৰ ভিতৰত মন কৰি ৰেজিং দেখিছেনে এইবিলাক চব ফাক মেলি গৈছে মানে আৰু এইফালে দেখিছেনে ভিতৰৰ চিত্ৰ মানে গোটেই কিনাত মন কৰক এইবিলাক গছ পৰি আছে চব মানে বৰ ডাঙৰ বতাহ ধুমুহা মাৰিলে যিহেতু গাইছে এই বতাহ ধুমুহা বৰষুণ আৰু মানে যিটো বিজুলী ঢেৰেকনি মাৰিছে এনেকুৱা লাগিছে যেন সঁচাকৈ আকৌ কৃষ্ণ জন্ম হোৱা যেন একদম মানে চেম লাগিছে যিহেতু আগদিনাখন দিছে আৰু ৰিয়েলি কৃষ্ণ মানে জন্ম হ'লে নিচিনা লাগিছে পৃথিৱীত তেনেকুৱা লাগিছে আৰু মানে যিটো বতাহ ধুমুহা মানে যি বৰষুণ যিটো বিজুলী ঢেৰেকনি মাৰিছিলে গাইছ মানে একদম ৰিয়েলি মহাভাৰতখন যেনেকুৱা পঢ়ি দেখাইছিলে কাহিনীবিলাক চেম একদম মানে একেই গতি আৰু এইবিলাক দেখিনে একেদিনাখন গোটেইখন বানপানী হৈ গ'ল ইমানে ডাঙৰ বৰষুণ আৰু ক'ত গাঁৱত কি আছে দেখাম বাৰু মই শুই উঠিছোঁ মুখ চুখ ধোৱা নাই মানে ৰাতি খোৱাটো নহ'লে অকণমানতে শুইছোঁ 4টা বজাত উঠিলোঁ আৰু গাঁৱত কি আছে দেখাম সেইফালে যি মন কৰে আমাৰ ঘৰত টিং উৰি মালি মানে একেবাৰে চোতালত পৰিলে গ'লে দেখিছেনে গোটেই গছৰ ডাল চাল হৈ আছে আৰু এয়া চব টিংখন উৰি মেলি একেবাৰে ইয়াত পৰিছে চক এয়া আৰু এইফালে আমাৰ টিউবৱেলৰ অৱস্থা চক গাইছে এনেকুৱা হৈ আছে মানে মটৰটো যে ভাল বাচিলে বাৰু দেই এয়া দেখিছেনে কেনেকুৱা গ'ল এখন পাছফালে চক এয়া চক এইফালে চক বাৰু মই মুখ ধোৱা নাই মানে মুখটো ধুই লওঁ ধুই কিনে মই গাঁৱত যাম বাৰু গাঁওখন চাম দেখাই মানে এইফালে চক আমাৰ মন্দিৰ ভাগৰ একদম মণিকোট দেখিছেনে মানে জন্মাষ্টমী দিনাখন এনেকুৱা হ'ল দেখিছে একদম পাছফালে ৱালখন পৰি গ'ল একেবাৰে ভাঙি সেই দেখিছেনে গোটেই পোহৰ পৰুৱাইছে পাছফালে যাব নোৱাৰি মানে একদম হাবি আৰু এইফালে ভাঙি মেলি চব পৰি গ'ল মানে এইফালে একদম দেখিছে এইফালে গোটেই পোহৰ পৰ চাওকচোন জন্মাষ্টমীৰ দিনাই মানে এনেকুৱা অৱস্থা আৰু দেই ওচৰৰ পৰা দেখাইছোঁ বোলক এইফালে চক মানে কৃষ্ণ প্ৰভু সেৱা কৰি দিছোঁ প্ৰথম এয়া চক নাই দেখিয়ে বেয়া লাগিব কি ধুনীয়া নামঘৰটো মানে সেয়া থাপনাডোখৰ মানে থাকিলে আৰু তিতিলে যদি নাজানো এইবিলাক দেখিছেনে গোটেই ৱালখন ভাঙি আৰু এইফালে ইটাবিলাক চব তাত পৰিছেগৈ আৰু ইয়াত দেখিছেনে বৰ ডাঙৰ বতাহ ধুমুহা মাৰিলে গাইছে সেয়া চক দেখি বেয়া লাগিছে আৰু এতিয়া বলক ৰাস্তালৈ যাওঁ ক'ত কি আছে দেখাই আৰু ইয়াৰ পৰা যে মন কৰে মানে গছজোপা ইয়াত ডাল পৰিলে বমাহঁতৰ ঘৰ কাষত আৰু ইমানে আৰু ইয়াত বেছি নাই আৰু ক'ত কি আছে প্ৰথমতে যে আমাৰ ঘৰৰ দমকা মন কৰি পেলাই বগৰী গছজোৰ পৰিলে আৰু সেইফালে আমাৰ লগৰটো ঘৰটো দেখিছে তাতে বহুত ডাঙৰ গছ দুজোৰ পৰিছে মানে ঘৰটোৰ মাজতে বাচিছে চক একদম মানে ভাগ্য ভাল আৰু যেনে তেনে বাচিছে আৰু গাইছে এইফালে ঘৰৰ মানে বান্দা উৰিলে আৰু দেখিছে আৰু আহি পেলাই বহুত কিবা কিবি আছে দেখাই যাব ঘৰৰ ওচৰৰ মানুহ ঘৰ দেখিছেনে এইবিলাক টিং চিং ৰুম মানে একেবাৰে পানী ইয়াত থকা ডাঙৰ গছজোৰ পৰি গ'ল চক দেখি থাকে না সদায় এই জুইচোৰ কিমান ডাঙৰ গছজোৰ এই গছৰ ঘৰত পৰিলে এয়া দেখিছে পাছফালে পৰা কাটি আছে বাৰু ইয়াত দেখিছে একদম পাছফালে পৰিছে ঘৰত চক কেনে ঘৰৰ ওপৰত পৰিলে দেখিছে ভাল যে মানুহৰ জীৱন বাচিলে দেই কাটি আছে আৰু গাইছে এইফালে মন কৰিছে চক ঘৰৰ চালি উৰি গ'ল সেয়া দেখিছেনে টিংখিনি এইফালে পৰি গ'ল চব এয়া চক ৰাতি মানে এইবিলাক 1-2 বজাৰ কাহিনী দেখিছেনে এয়া চক গছ পৰিলে মানে আধা পৰা ভাঙি কেনে আছোঁ আৰু এই গছজোৰ চব একদম বেকা হৈ গৈছে আৰু বেকা হৈ মেলি মানে এনেকুৱা লাগি গ'ল স্কুলৰ ওচৰত এয়া চব আগলৈ নাযাওঁ মানে আগলৈ হৈছে বহুত কিবা কিবি আৰু আগলৈ নাযাওঁ এতিয়া আমাৰ গাঁওখনকে দেখা মানে সিটো চাইডে যাব আছে সিটো চাইডে চাম দেখাইছোঁ আৰু বেছি য'ত নাযাওঁ মানে টুকুৰা টুকুৰি য'ত গছ পৰিছে চব দেখুওৱা নাই মানে য'ত ডাঙৰ যি হৈছে মানে এইবিলাক দেখাইছোঁ আৰু ইফালে যাম কি আছে সেই যে গছ আছে মানে ডাল ভাঙি পৰিছে আৰু সেইটোকেই আৰু আগলৈ নাযাওঁ সেয়া দেখিছে গাইছে এইফালে আমাৰ ঘৰৰ কাইণ্ডালে ছিংগল মানে ঘৰৰ ফালে যোৱা আৰু সেইফালে ক'ৰবাত ছিঙিছে সেই দেখিছেনে সেই চক সেই ছিঙিলে তাত মানে দেখিছে কাইণ্ড নাই খালি এতিয়া মোবাইলত চাৰ্জ দিবলৈ জেগা নাই এতিয়া কমচে কম 5 দিনমান কাৰেণ্ট আহিব চাগে ভৰসা নাই গাইছ বতাহ ধুমুহা ভূমিকম্প আৰু মানে বৰষুণ বিজুলী ঢেৰেকনি একেলগতে চব মাৰিছে ভূমিকম্প আহিছিলে সেয়ে বেছি গছবিলাক পৰিলে আৰু মানে বতাহ ধুমুহা বহুত আৰু যি পাৰিলোঁ দেখালোঁ মেইনবিলাকৰ মানে
সৰু সুৰা ক'ৰবাত বহুত জেগাত আছে আমাৰ গাঁৱত চুবুৰীত মানে নাযাওঁ চবতে ঘূৰিবলৈ দিগদাৰ হৈছে আৰু কাৰেণ্ট চাৰেণ্টো নাই মোবাইলটো চুইচ অফ হৈ যাব যিহেতু অকণ বেটেৰী লাগিব ন সেয়েহে মানে ভিডিঅ'টো সোনকালে আপলোড কৰি দিব তেতিয়া আপোনালোকে চাব পাৰিব তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ কিবা এটা কি ক'ব কমেণ্ট এটা কৰি জনাব আৰু বাই বাই এটা ভিডিঅ'ত ভালকৈ মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মই নতুন ভিডিঅ' দিম আপোনালোকৰ কাষলৈ নটিফিকেশ্যন যাব নটিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব